নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এনে নতুন ভিডিঅ'লৈ তথা আমাৰ এই ইউটিউব চেনেললৈ, য'ত আমি সদায় কিছুমান এষ্ট্ৰলজি বিষয়ক ভিডিঅ' আলোচনা কৰোঁ। বলক তেন্তে আজি জানি লওক 4 তাৰিখে কোনকেইটা ৰাশিৰ ভাগ্য খুলিব আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। আৰু তাৰ লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় দৰে এষ্ট্ৰলজি বিষয়ক ভিডিঅ' বোলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধুসকল, কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য উদয় হ'ব 4 তাৰিখে আৰু তেওঁলোকৰ 4 তাৰিখে বিশেষ ধৰণে জীৱনত উন্নতি লাভ কৰিব। এওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হোৱাৰ ফলত যিকোনো কামতে হাত দিলে এওঁলোকে সফল হ'ব পাৰিব। যিকোনো দিশতে এওঁলোকে উন্নতি কৰিব, সফলতা লাভ কৰিব। চাকৰি ব্যৱসায় উন্নত হ'ব, আৰ্থিক দিশ মজবুত হোৱা দেখা যাব। স্বাস্থ্য, প্ৰেম, প্ৰণয়, দাম্পত্য সকলোতে সুখ উভৈনদী হ'ব তথা পৰিয়ালত সুখ শান্তি ভাগ্য বাঢ়িব। সদস্যবোৰৰ মাজত মিলা প্ৰীতি আগতকৈ বৃদ্ধি পাব। চাব গ'লে এওঁলোকে দিশে উন্নতি কৰিব। এই বিশেষভাৱে ভাগ্য জ্বলি উঠা ৰাশিকেইটা হৈছে কুম্ভ, তুলা আৰু সিংহ ৰাশি। বন্ধুসকল, এই তিনিটা হৈছে 4 তাৰিখৰ আটাইতকৈ ভাগ্যশালী ৰাশি। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় যদি ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।